এটা কথা কওঁ, আমাৰ বিয়াখনত সকলোৱে সহায় কৰিছে, গাঁৱৰ ওচৰ চুবুৰীয়া মিতিৰ কুটুম সকলোৱে বহুত ধুনীয়াকে সহায় কৰি দিছে। কিন্তু তাৰ মাজতে এনেকুৱাও কিছুমান মানুহ থাকে যিখিনিয়ে মানে কি ক'ম আৰু কিয় এনেকুৱা কাম কৰে নাজানো। কি কৰিলে আপোনালোকক মই দেখাইছো বাৰু ৰ'ব। আজি হৈছে বাঁহী বিয়া, ছোৱালী আহি আছে আৰু মানে আমাৰ দৰাই চোৱা কইনা লৈ আহি আছে আৰু 10টামান বজাত পাই যাবহি। এতিয়া 8টামান বাজিলে ন, 8টামান বাজিলে। কিন্তু মানে এটা কথা দেখো আৰু দেই, মানুহবিলাক কিয় এনেকুৱা মই বুজি নাপাওঁ। মানে কিবা এটা কাৰোবাৰ ঘৰত কিবা এটা হ'লে উদ্ধাৰ কৰিবহে লাগে, কিন্তু মানে কিছুমান মানুহ এনেকুৱাও থাকে, সকলোবিলাক তেনেকুৱা নহয়, কিন্তু মানে যিমান যি হ'লেও বেয়া লাগে এনেকুৱা কৰিলে। কালি মানে দেই চাব দে 1 মিনিট, কালি মানে পেণ্ডেলটো মানে বৰ ধুনীয়াকৈ সিহঁতে লগাই থৈ গুচি গৈছে। আৰু আজি ৰাতিপুৱা আমি শুই উঠি দেখিছোঁ এখন এনেকৈ মানে ফালি থোৱা আছে। মই বেক কেমেৰা কৰি দেখাইছোঁ ৰ'ব। এইখন চাওক, এইখন মানে পেণ্ডেল মানে এনেকৈ থোৱা আছিলে, গোবলি আঁতৰিতে এনেকৈ, আৰু এইখনো এনেকৈ আছিলে। আৰু এইখন নহয় ৰাতিপুৱা দেখিছোঁ মানে এনেকৈ চব ফালি থৈ দিছে। কিয় মানে এনেকুৱা কৰে? গোসাঁই থাপনাৰ ওচৰত সেৱাভাগ লৈ আমাৰ দৰা কইনাই 11টামান বজাত ঘৰ আহি পালেহি আৰু এইদৰে গৃহপ্ৰৱেশ কৰিলে। মইহে বেছিকৈ ভিডিঅ' কৰিবলৈ সময় নাপালোঁ। আজি হৈছে ৰিচিপশ্যনৰ ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰি দিলোঁ আৰু এয়া একদম খুৰা আহিছে, আহক ভিডিঅ' কৰি দিছোঁ। সেয়া নামলৈ আহিছে আমাৰ খুৰা, পলক খুৰা। এইয়া মই কিন্তু ওলোৱাই নাই দেই একো। এই অকণমান বাহিৰৰ পৰা উলটিছোঁ আৰু পৰিৱেশটো। আমাৰ ভাইটি ওচৰৰে মোৰ দেৱৰে হ'ব। ভাইটি অকণমান চাই দিয়া পিছফালখিনি। ভিডিঅ'টো কৰিছোঁ যেতিয়া চববিলাক দেখাই দিওঁ আৰু। এয়া এইপিনে কাৰিকৰ লাগি আছে আমাৰ। দাদা লাগি আছে। এয়া আমাৰ একদম ৰাতিপুৱাই লাগি আছে। অকণমান চাই দিয়ক ভিডিঅ'। আপোনালোকৰ ঘৰ ক'ত আছিলে? ঠিক আছে, লাগক দেই। হয় না, ঠিক আছে। ৰাতিপুৱাই লাগি আছে একদম টোপনি ক্ষতি কৰি ন। লাগক দিয়ক। নাই খোৱা ন, একদম ৰাতিপুৱা লাগি আছে ন, টোপনি লগা নাই। কিবা নাম আছেনে আপোনালোকৰ? কিবা নাম আছেনে ইয়াত? কেটাৰিংটো এইপিনেও এজন আছে। ইউটিউব চেনেল আছে। সেইটো কাৰণে হেৰি নামকেইটা কওকচোন। জুন্তি কেটাৰিং। যদি ফোন নাম্বাৰ দিয়ে তেতিয়া মই ইয়াত এড কৰি দিম বাৰু। কোনোবাই যদি বিচাৰে তেতিয়া পাৰিব মানে তেওঁলোকে একদম। ভাল হয় নে বেয়া হয় একেবাৰে পিছতহে ৰিজাল্ট দিম কিন্তু ইয়াত দেই। ঠিক আছে, ভালেই হ'ব লাগে সেইটোৱে আশা কৰিছোঁ। আপোনালোককো দেখাই দিছোঁ ৰ'ব। এয়া আমাৰ তামোল কটা পাৰ্টি, চবকে দেখাইছোঁ আৰু এতিয়া চলি আছে আমাৰ কইনাৰ মেকআপ। তাৰপিছতে আমাকো মেকআপ কৰি দিব বোলে, দেখাই দিওঁ বোলো। সোমাইছোঁ দেই। এইপিনে এয়া চলি আছে কইনাৰ মেকআপ। কইনা এতিয়া নেদেখাওঁ দেই, মেকআপ আৰ্টিষ্টকহে দেখুৱাইছোঁ। এয়া আৰ্টিষ্টৰ নামটো কি আছিলে? পবিত্ৰ ন, তোমালোক যোৰহাটৰ ন? এইজন আমাৰ ইয়াৰ ন তুমি? একদম পিছতহে ৰিজাল্টটো দিম আৰু কেনেকুৱা হয় ফিনিচিং। যদি কোনোবাই বিচাৰে তেতিয়া আমাৰ ইয়াত দেখি পেলাই তেতিয়া বিচাৰিব পাৰে আৰু। কণ্টেক্ট নাম্বাৰ দি দিম বাৰু দেই পিছত। জীৱনৰ প্ৰথম অভিজ্ঞতা দেই মেকআপ আৰ্টিষ্টৰ লগত। মানে মেকআপ আৰ্টিষ্টে এইবাৰহে মানে মেকআপ কৰিছোঁ আৰু মোৰ বিয়াতো মেকআপ নহ'লে। দেখিবলৈ চাগে এতিয়া অদ্ভুত হৈ আছে, একেবাৰে পিছত দেখাম। থেংক ইউ দেই সকলোকে, তোমাকো থেংক ইউ। তোমাকো থেংক ইউ। ঠিক আছে, খাই মেলি যাবা আৰু দেই। আমাৰ দৰা ফাইনেল লগা দেখো এতিয়া তলপ আমাৰ পলিৰ বাইক হয়। নমস্কাৰ দেই। মই কইনা আহিলা, কইনাৰ বাইক হ'লে পলি মানে কইনা আৰু কৈ দিছো নামটো কম নাপাব নহয়। ৰন্ধাৰ হৈছে দেৱানলৈ চোৱা। ৰাম পলি পলি বোলে।
কইনা অৱস্থা বেয়া কৰি দিলে। ঘৰতেই বিয়া যিহেতু বেছিকৈ ভিডিঅ' কৰিবলৈ সময়ে নাপালোঁ। ব্যস্ততাৰ মাজতে গোটেই দিনটো পাৰ হৈ গ'ল। এনেদৰে অকণমান ৰভাতলখন দেখুৱাই দিলে আমাৰ ভণ্টি। এয়া ফটোশ্বুট। এইপিনে খানা মানুহ পাতলীয়া হৈছে আৰু এতিয়া সন্ধিয়া লাগি আহিছে। এয়া মোৰ পেহী ল'ৰা ভাইটি আৰু ডাঙৰ দাদাৰ বৌ আহিছে। সিহঁতকো অকণমান ভিডিঅ' কৰি থলোঁ এনেকৈ আৰু। খোৱা ভিডিঅ' কৰিব নালাগে নে মামি? এ আমাৰ মামা ছোৱালী ৰে এজনী। অন্য চিনাকি কৰিবলৈ নাথাকি গ'ল আকৌ তুমি। আমি সদায় থাকো অলপ চিনাকি নাকি। সেইটোৱে আৰু নহয় জানো এনেকে ভিডিঅ' বনাই পাহৰিলো আমি থাকি যায় জিজু বাৰ জিজু আৰু এয়া জিজু মাক অহাৰ কাৰণে বহুত ভাল লাগিলে দেই আহি আছে আৰু আমাৰ নিৰ ফ্ৰেণ্ড হয় আন্ধা আৰু আমাৰ নি কেনেকুৱা লাগিছে আৰু নি আৰু প্ৰণীতা দুটাকে কেনেকুৱা লাগিছে এবাৰ জনাব দেই এতিয়া পিন্ধি একদম ফিটিং হৈ গ'ল আৰু অহাৰ কাৰণে ভাল লাগিলে দেই তোমালোক খোৱা বোৱা কৰিলা নহয় ঠিক আছে দিয়া দিনৰ ৰিচিপশ্যন ভালদৰে হৈ গ'ল আৰু এতিয়া আহি গ'ল ৰাতিৰ শুভাশোভনিৰ কাৰ্য তাৰ কাৰণে বামুণ নহয় গণকে মন্ত্ৰ মাতি আছে পুৰা আৰু এয়া হৈছোঁ আমিবোৰ এনেদৰে পিছত বহি অকণমান ধেমালি কৰোঁ বুলি কিবা এটা কৰিলোঁ আৰু দৰা কইনাৰ লগত এয়া চাওকচোন কি কৰিছোঁ এয়া মোনে দৰাৰ আৰু কইনাৰ পিছফালে এইবোৰ কিবা কিবি বান্ধি আছে পিছলৈ চাব নাপায় আগলৈ চোৱা এইবোৰ কি আকৌ এইবোৰ কি লাগিলে পিছফালে নেচ লাগিলে দেখোন পিছলৈ চাব নাপায় গৈ থাকা এটা ৰুমলে গৈ থাকা এইবোৰ কি আহিছা হয়নে নাপায় পিছলৈ নাচাবা বোলো নাপায় পিছলৈ চাব নাপায় এইবোৰ কি আহিছা নেচ কব লাগিলে আগলৈ গৈ থাকা কালি ৰিচিপশ্যনৰ পিছত আজি আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আজি এতিয়া 9টা বাজিলে আৰু বিৰাট বেছি ভাগৰুৱা লাগিছে একদম বিৰাট উঠিবলৈকে মন যোৱা নাই ৰিচিপশ্যন ভালে হৈ গ'ল সকলোৱে বহুত সহায় কৰিলে তাৰ কাৰণে বহুত ধন্যবাদ সকলোকে ওচৰ চুবুৰীয়া মিতিৰ কুটুম গাঁও ভুই সকলোৱে আৰু বিৰাট সহায় কৰিলে আৰু এতিয়া ভাত খাবলৈ ৰৈ আছোঁ ভাত বনোৱাত আজি লাগি আছে কোন বলক অকণমান দেখাই দিওঁ অকণমান দেখাওঁ আৰু ভিডিঅ'টো সামৰিমেই আৰু বেছি দীঘল নকৰোঁ কি কৰিছা মা নতুন খুৰীয়েকক পাই আমাক পাহৰিয়ে গ'লো নহয় নতুন খুৰীয়েকৰ লগত লাগি আছে বলি হাই কোৱা মোৰ অৱস্থা নাই একো নাই হ'ব দিয়া আমাৰ ইহঁতি আহিলে ভাত চাত বনাবলৈ বিৰাট আৰাম আৰু একদম চোৱা অকণমান এয়া মাংস বনাই আছে নিয়ে এহঁতি আহিলে বিৰাট আৰাম হয় আমাৰ একদম বহি আছে তাই খাম বুলি নিয়ে বহুত ধুনীয়া বনাই কিন্তু মই ৰেচিপি দিবলৈ একদমেই নহ'লে আৰু পিছত কেতিয়াবা নিশ্চয় দিম দেই ৰেচিপি অকণ কালাৰটোকে দেখাই দিছোঁ চাওঁ বেক কেমেৰা কৰিম ভিডিঅ' বাদ দিয়ক টেষ্টটো বিৰাট ধুনীয়া হয় আৰু বিয়াত তোলা ফটোবিলাক আহি পোৱাহিয়ে নাই এইখনকে দিলে কেমেৰামেনে এখন ফটো দৰা কইনাৰ তাকে আপোনালোকলৈ বুলি আগবঢ়ালোঁ আৰু এইখিনি ফটো আমি এনেই নিজৰ মোবাইলৰ কেমেৰাতে বন্দী কৰি থোৱা